এয়া হাগ্ৰামা মহিলাৰ মডেল BTCৰ বাস্তৱ ছবি 17 বছৰ BTCত BPF দলে শাসন কৰিও খোৱাপানীৰ ব্যৱস্থা কৰিব নোৱাৰিলে চিৰাঙৰ কাহিকাত্ৰা আঠিয়াবাৰী অঞ্চলত লেতেৰা পানীৰে ভৰিছে জানজুৰি নলা নৰ্দমাসমূহ তাৰ পৰা এইদৰে খোৱাৰ বাবে পানী সংগ্ৰহ কৰিছে এইসকল গাঁওবাসীয়ে উপায়ন্তৰ গাঁওবাসী গাঁওখনত নাই খোৱাপানীৰ বাবে কুঁৱা দমকল বা অন্য কোনো ব্যৱস্থা যাৰ ফলত এইসকল আদিবাসী লোকে আজিও নলাৰ পানী খাই প্ৰাণ ৰক্ষা কৰিব লগা হৈছে দৰিদ্ৰ গাঁওবাসী নাপালে আজিলৈকে চৰকাৰী বাসগৃহ এটাও এই পানী খালে বেমাৰ আজাৰ নহব আপোনালোকৰ কি জান বেমাৰ হলে কি হ'ব পানী নাই এনেকে চলে সবে এনেকে এই নালাৰ পানী খায় সবে এরকম এই সামনে দিয়া দমকল নাই কোয়াতো নাই কিমান দিনৰ পৰা এনেকুৱা বহুত দিন হৈছে 4.5 বছৰ মান হৈছে চৰকাৰৰ ফালৰ পৰা পোৱা নাই এতিয়াও একো ব্যৱস্থা নাই আপোনালোকে যোগাযোগ কৰিছিল যোগাযোগ কৰি আছিল হ'ব কৰি নাই BTCৰ পৰিষদীয় নিৰ্বাচন সমাগত এই সময়ত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে আঠিয়াবাৰী গাঁৱৰ জনসাধাৰণৰ ন্যূনতম সুবিধা লাভ কৰিবনে লেতেৰা পানীৰে ভৰা জানজুৰিৰ নলা পানীৰে সেৱন কৰিব এইসকল জনতাই চিৰাঙৰ পৰা ব্যুৰো ৰিপৰ্ট নেশ্যন টক্স 24